হাতীৰ লগত 16 তাৰিখে দেখিবা 16 মে আপোনালোকে জোনাক চেনেলটো 1100 আছে যেটো ओ मेरे रांझे बता এইটো দি আছে ইণ্ডিয়া দি আছে চাক এইটো পগলা তো বহুত গৰম এপাক এনেই ওলাই কৰি আহিছোঁ আৰু কাপোৰ চাপোৰ পূৰা হাতৰ পিন্ধি আছোঁ পূৰা ক'লা হৈ যাম বুলি এনেওতো ক'লাই আৰু ক'লা হৈ যাব পাৰোঁ না সেইটো কাৰণে কাপোৰ চাপোৰ পিন্ধি আছোঁ আৰু ইয়াক চাক পগলাক চাক ধেৰ দিনে মই লগ পাইছোঁ এই সোণমণি সৰু হৈ গ'ল দেখোন হা সোণমণি সৰু হৈ গ'ল যে অঁ বে ইমান দিন ইমান পাছত পাইছো বেটা এইটো চা পকলাটো চাক এইটো চাক এয়া ভিডিঅ' কলত লাগি আছে ভিডিঅ' কলত এয়া ইয়া ষ্টাইল চাটা কৈ দে হাই হেল্ল' বোলো নমস্কাৰ কৈ দে নক কিয় কৈ দে ইয়ে ব্লগ শ্লগ দিয়া নাছিলোঁ আজি এনেই ওলাই কৰি আহিলোঁ আৰু বেটাও আছিলে ওচৰতে তো আজি বেটাৰ কিবা মানে শ্বুটিং বেটাৰ আজি কিবা শ্বৰ্ট ফিল্ম বা কিবা এনেকুৱা টাইপৰ হ'ব আৰু মানে শ্বুটিং কৰিব আহি আছে বাহঁত বা আৰু কোনোবা আহি আছে কৰণেও বনাই আছে কিবা কিবি তো কৰণেও ব্লগ বনাই আছে এইফালে বিনোদ এইটোতো গায়ব হৈ যায় মাজে সময়ে তো এইফালে আছে আকাশ আৰু হৈছে হেৰি কি বুলি কয় কৰণ বেটাক চাওক প'ষ্ট দি আছে তো ধেৰ দিন হ'ল এনেই আৰু মানে আজি কিনো কৰোঁ দিনটো তো মানে গৰমো ন বহুত সেইকাৰণে ঠাণ্ডা জেগাত আহিছোঁ পূৰা ঠাণ্ডা এইকণত জেগাখিনি মানে বহুত ঠাণ্ডা আছে আৰু কাপোৰ এসোপামান পিন্ধি আছোঁ ক'লা হৈ যাম বুলি এনেওতো ক'লা মলা এইটো চাওক এতিয়া মোবাইলটো চাওঁ চা ভিডিঅ'টো চাওঁ কি আছে তোৰ আৰু কিমান দূৰ সোমাইছা কৰণৰ ধেমালি চাওক চুলিখিনি চা কি হৈ গ'ল কেলে চিলেকি চুলি চেজ কৰি দিছ তই বেটা আকৌ কৈ দে আকৌ দম দি দে বেটা দম দি দে দম দে চকুত ৰাম গৈছে চাহি গান গাই আহিছে এতিয়া চোন তোক ধুই পেলাই দিব গ'লা ইয়াতোকে মাৰি দিছে খাই পেলাই গোটেই গিলি দিয়ে গিলি দিব গিলাই পেলাই গিলি দিলে হৈ যায় মানে আমি নহয় মই মানে কথা এটা ভাবি আছোঁ মই ভাবিছোঁ আজিৰ পৰা হিন্দীত ব্লগ বনাম বুলি তো কমেণ্ট কৰিব হিন্দীত ব্লগ বনাওঁ নে নবনাওঁ তো ভাবি আছোঁ নেক্সট ব্লগটো হিন্দীত আহিব আপোনালোকে কমেণ্ট কৰি জনাব মানে হিন্দীত বনালে ভাল হ'বনে নে অসমীয়াত বনালে ভাল হ'ব তো কমেণ্ট কৰিব ইণ্ডিয়াটো কৈ আছে হিন্দীত বনাবলৈ বিনোদ কৰণ হিন্দীত বনাবই কৈ আছে বেটাও কৈ আছে কৈ আছে বেটাই তো হিন্দীতে বনাওঁ নেকি আপোনালোকে কমেণ্ট কৰি জনাওক তেতিয়া মই নেক্সট ব্লগ হিন্দীত বনাম আৰু তো সকলো আহিব বিপিন দাদাক আহি আছে ইয়াতে 29 তাৰিখে ন 29 তাৰিখে আহি আছে এইখন বেনাৰ চাই লওক 29 এপ্ৰিলত আহি আছে বিপিন দাদাং তো আমি এতিয়া ঘৰলৈ আহি আছোঁ বৰ্তমান মানে ভাত চাত খোৱা নাছিলোঁতো ভাত চাত খাই লওঁগৈ তো ভাত চাত খাই কৰি ওলাই আহিম আৰু আকৌ গৰমটো বহুত সেইটো কাৰণে আহি আছোঁ ঘৰতে আমাৰ বেছি আৰু চাওক নাচনী তো উঠনি আহি পেলাই শুই গ'লোঁ তো এতিয়া আমাৰ গাঁৱতে মানে আজি মুকলি বিহু আছে তাই কিবা কিবি কৰি আছে ডাবল আছে এইখন দিয়া কাৰণ সেইখন মাখন গাৰ্ডহে দি থৈছে বাৰ্থডে পাৰ্টি
কি ছেটিং আছিলে নহয় কি হ'ল জোনাক চেনেলটো জোনাক চেনেল বোলে জোনাক শ্বুটিং channel কৰি আহিছে হাতীৰ লগত 16 তাৰিখে দেখিবা 16 মে বিনোদ তই আছনে নাই 16 মেত আপোনালোকে জোনাক চেনেলটো চাব সন্ধিয়া যিটো চিৰিয়েল দেখা পায় হা, আমাৰ লগত জোনাক শ্বুটিং কৰা গৈছে ফুনমনিৰ লগত আৰু আমাৰ চিৰিয়েলটোৰ নাম হে জোনাক নহয় চেনেলটোৰ নাম জোনাক নহয় DY365 ত দিয়া ন। চিৰিয়েল হয় নহয় চেনেলটোৰ নাম হয় আৰু কিবা এটা খালি কোনোবাটো দেখা পাব জোনাকতো যাব DY365 যাব সন্ধিয়া পৰত ন তেতিয়া গম পাব চলি থাকা এইকেইটা চিনকেইটাৰ মানে এইকেইটা চব বেলেগ বেলেগ জেগাৰ ন এতিয়া মানে 1100 আছে যিটো গুৱাহাটী ন তো ইয়াত এইকেইটা বেলেগ বেলেগ ক'ৰবাৰ আছে আৰু এই লিখাটো নাই ন লিখা নাথাকে আমিতো ভালকৈ নাজানো বাৰু কোনটো কি হয় আপোনালোকে যোনে জানে ধৰ এইবিলাক গমেই পাব এতিয়া গুৱাহাটীত বাজি আছে নে ক'ত বাজি আছে আমি ভালকৈ নাজানো খুৰাই কৈছে গুৱাহাটী বুলি তো গান বাজি আছে কি ধুনীয়াকৈ চাওক লা 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 আমাক মানে কৰণে ফুৱাবলৈ আনিছিলে আনি পেলাই এইটো চাওক অৱস্থা কি বাচাক কৰিবলৈ আহিছে কি হৈ গ'ল নে আধা হ'ল হে আধা হ'ল আমাক ফুৰাবলৈ আনিছিলে আনি পেলাই পাচাক কৰি আছে সি জেগা বিচাৰা মানুহ যাক তো মানে আজি বিশেষ একো কাৰণ নাই তো আজি এনেকেই আমি অনাই বনাই ঘূৰি ফুৰিছোঁ আৰু ৰাতিলৈ আছে প্ৰগ্ৰেম কিবা কিবি তো তাত গৈ আছোঁ আমাৰ গাঁৱতো আজি প্ৰগ্ৰেম আছে দেখা পালেই অলপ আগত তো আমি এতিয়া প্ৰগ্ৰেম চাবলৈ যাই আছোঁ গোটেইকেইটা আমি মানে এতিয়া খোজকাঢ়ি আছোঁ বৰ্তমান আমি বাইক লৈ পেলাই যামগৈ তো ৰাতি নহয় এতিয়া সন্ধিয়া হ'ব প্ৰগ্ৰেম তো আমি সন্ধিয়া যাই আছোঁ বিনোদ যাবিনে আজি বিনোদে মোবাইল ল'ব আৰু পাৰ্টি দিব আমাক পাৰ্টি দিম 10 টকাৰ চানা আনিম আৰু গোটেইকেইটা খাম 10 টকাৰ চানা খাবহি আৰু মেইন কথাটো কেঁচা বুট আনিম লগত নিমখ নাই দিম আৰু মেইন কথাটো হ'ল ই মানে কি হয় মোবাইলটো যোৱাবাৰ ল'লে লৈ পেলাই হাতীৰ লগতে হৰুৱালে তো এইবাৰ বদনাম কৰি দিছে মোৰ বদনাম বোলে ইয়াৰ দি দিছে লগতে ৰাতি 2টা বাজিত ওলাই আহিছোঁ আমি 2টা বজাত ওলাই আহিছে মোবাইল ভালকৈ ৰাখিব লাগে তাৰ লগত হয়নে কৰণ তো আমি ধুনীয়া নামঘৰ এটালৈ আহি আছোঁ তো চাই থাকোঁচোন আজি দিনটোতো এনেকৈ গ'ল গৰমৰ কাৰণে ধৰ ইফালে সিফালে ঘূৰি আছোঁ আৰু ময়ো গুৱাহাটী যামগৈ বেটাক ধৰ চাৰ্কাছ চাওক তো হাতী এতিয়া বান্ধি আছে ইহঁতে আন্ধাৰ হৈ গ'ল এইটো তলত বিনোদ ওপৰত কৰণ হাতী বান্ধি কৰি আহি গ'লোঁ এতিয়া মানে এইটো কৰণে চিপছ লৈ আছে এইফালে মাংস লৈ লওঁ আজি মানে খানা হ'ব চাগে মাংস লাগে বোলে লৈ লৈছে কৰণে ঐ কৰণ মাংস কিমান লৈ আছ পিছে আজি মানে মাংসটো বোলে অকল তেল নিমখটো দিলে হৈ গ'ল ন জানা মাংস বোলে সিজি আহি যাব মছলা চছলা দি আজি আজি নতুনকৈ শিকিছোঁ অঁ ই ঠেং খাব মাংস হৈ গ'ল এইফালে কি বনাইছে এইটো ডাল ফ্ৰাই এইফালে বিনুদে বনাই আছে ৰুটি মানে বেলি আছে সি ভাবলো দুখ ইয়াত ফাংচন চাই পেলাই আহি গ'লোঁ দিনটো কিবা কিবি ব্লগটো বনালোঁ তো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু গোটেইকেইটা আছোঁ বাই বাই আৰু নতুনকৈ ব্লগ আহি আছে তো চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই 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 দি আছে গাইজ